নমস্কাৰ, মই ডাক্তৰ অৱনী বৰুৱা। এটি বিশেষ কবিতা লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ পাঠ কৰিবলৈ। তোমাৰ বাবেই লিখিব লৈছোঁ মই এটি বিশেষ কবিতা। যি কবিতাৰ কলি বিচাৰি পাওঁ তোমাৰ দুচকুত, যেতিয়া তুমি মোৰ চকুৰ আৰ হোৱা। ভবাৰ দৰে সহজ নহয় লিখাৰ কথা, ইমান সহজো নহয় চকুৰ মনেৰে চাই মনৰ গভীৰত গৈ মানিক পুতলি অনা। পাৰিম জানো কবিতাৰ স্তৱকত ধৰি ৰাখিব হৃদয়ৰ আকুলতা? কাৰুণ্যৰে ভৰা কৃষ্ণ সাগৰত জীৱনৰ গীত গাই আনি দিব সুখৰ সফুৰা। আচলতে আমিবোৰ নুবুজা সাঁথৰ, বুজিও নুবুজো জানিও নাজানো। কিমান ডিগ্ৰী চেলচিয়াছত গলিব পাৰে বুকুত শিল হোৱা বেগ? কিমান বৰ্ষা শৰৎ আৰু বসন্তৰ পৰশ পালে সেউজীয়া হ'ব পাৰে প্ৰেমৰ চনপৰা পথাৰ? সিমান সহজো নহয় তেনে এটি কবিতাৰ জন্ম দিয়া। প্ৰসৱ বেদনাতেই শেষ হৈ যায় তোমালৈ কাহানিও নিলিখা কবিতা।